যোৱা সপ্তাহ আমি এগৰাকী ভাল শ্ৰোতা হোৱা বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি তাৰে ধাৰাবাহিকতাত ভাল শ্ৰোতা হোৱাৰ শক্তিৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। আপুনি কেতিয়াবা উপলব্ধি কৰিছেনে যে আমাৰ কাণ দুখন ওচৰা ওচৰিকৈ ৰাখিলে ই হৃদযন্ত্ৰৰ আকৃতি গঠন কৰে? ই কি সূচায়? ইয়াৰ পৰা বুজা যায় যে আমি শুনা এই কামটো গুৰুত্বপূৰ্ণ। শ্ৰৱণটো শাৰীৰিক শুনা কাৰ্যতকৈ এখোজ আগবাঢ়ি যায়। যেতিয়া কোনোবাই শুনে, তেওঁলোকে কেৱল কাণখনেই নহয়, তেওঁলোকৰ হৃদয়খনকো জড়িত কৰে। এইটো কিমান সুন্দৰ কথা, নহয়নে? সঁচাই অতি আকৰ্ষণীয়। আচলতে মানুহৰ কাণ হৈছে পৃথিৱীৰ ক্ষুদ্ৰ আৰু অত্যাধুনিক অভিযান্ত্ৰিকতাৰ আটাইতকৈ জটিল উদাহৰণ। নিশ্চয় আমি গীতমালা ৰচকৰ লগত ক'ব পাৰোঁ, মই তোমাৰ ধন্যবাদ কৰিম কিয়নো মই ভয়ানক আৰু অদ্ভুত ৰূপে নিৰ্মিত হ'লোঁ আৰু তোমাৰ কৰ্মবোৰ আচৰিত আৰু তাক মোৰ মনে ভালকৈ জানে। গীতমালা 139 নম্বৰ 14 পদ। আমেন। আৰু তথাপিও প্ৰায়ে যেতিয়া কোনোবাই কয়, শুনক, আমি সঁচাকৈয়ে তেওঁলোকৰ কথা শুনোনে? অভিভাৱক হিচাপে আমি আমাৰ সন্তানক অহৰহ শুনা বুলি কৈ থাকোঁ। শিক্ষকসকলে সোধে, তোমালোকে মোৰ কথা শুনিছানে? আৰু বন্ধুসকলে কয়, প্ৰথমে মোৰ কথা শুনা। কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষণ কি? কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন? লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন? জীৱন যুঁজ ভাগৰি যুগৰি, জীৱন যুঁজ ভাগৰি যুগৰি, খাইছানে বাৰু লতি ঘটি, খাইছানে বাৰু লতি ঘটি, তোমাৰ জীৱনৰ লক্ষণ কি? কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। যিচুতেই জীৱনৰ অৰ্থ পাবা, জীয়াই থকাৰো পাবা প্ৰেৰণা, অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি, অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি, তোমাৰ জীৱনৰ লক্ষণ কি? কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষণ কি? কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি।
মই শেহতীয়াকৈ ইউজিন অ'নিলৰ এটা উক্তি পঢ়িছিলোঁ যিয়ে মোৰ দৃষ্টি আকৰ্ষণ কৰিছিলে। ইয়াত লিখা আছে, ঈশ্বৰে আমাক এনে মুখ দিছে যি বন্ধ মুখ, কিন্তু মুকলি কাণ দিলে। আকৰ্ষণীয়, নহয়নে? হয়, তেওঁ আমাক কৈছে যে কেতিয়াবা কথা কোৱাতকৈ শুনাটো অধিক ভাল হ'ব পাৰে, কিন্তু মানুহৰ বাবে সেইটোৱেই হয়তো আটাইতকৈ কঠিন কাম। কোৱা যায় যে পুৰুষে কোৱা ৭,০০০ শব্দৰ তুলনাত মহিলাসকলে এদিনত গড়ে ২০,০০০ শব্দ ব্যৱহাৰ কৰে। গতিকে আমিও হয়তো অধিক শুনিবলৈ অভ্যাস কৰিব লাগিব। সিটো পদে ১২ অধ্যায় ১৫ পদত কৈছে, অজ্ঞানৰ পদ তেওঁৰ নিজৰ দৃষ্টিত সৰল, কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে। আমি এনে এখন পৃথিৱীত বাস কৰোঁ য'ত কোনেও শুনিবলৈ প্ৰস্তুত নহয়। সকলোৰে কিবা নহয় কিবা ক'বলগীয়া আৰু প্ৰমাণ কৰিবলগীয়া কথা আছে। সকলোৱে বুজাব বিচাৰে, কমেইহে বুজিব বিচাৰে। কাণ আৰু হৃদয়েৰে শুনা শক্তিৰ বিষয়ে বুজাই দিয়া এটা কাহিনী আগবঢ়ালোঁ। ৫ বছৰমান বয়সৰ পৰা দেউতাই মোৰ লগত এটা খেল খেলিবলৈ ধৰিলে। যেতিয়াই কোনোবাই আহি আমাক কিবা কথা কৈ যায়, তেতিয়া দেউতাই মোক সোধে, তেওঁ কি কৈছিল মনত আছেনে? মই মানুহজনে কোৱা কথাখিনি দেউতাক কওঁ, যেতিয়ালৈকে মই ভালকৈ প্ৰতিটো শব্দ কোৱাৰ দৰে আওৰাই ক'ব নোৱাৰোঁ, এনেকি ব্যক্তিজন কোৱা কথাবোৰ দীঘলীয়া হ'লেও। দেউতাই এই কামটো সকলো সময়তে কৰিছিল। এদিন ঘৰলৈ অহা এজন বৃদ্ধ ভদ্ৰলোকজন আজিও মনত আছে। তেওঁ ৰাস্তাৰ সিপাৰে থকা আমাৰ ওচৰ চুবুৰীয়া আছিল। মোৰ দেউতাই গেটত থিয় হ'লেই বৃদ্ধ মানুহজন আহিছিল। ময়ো বাহিৰত থিয় হৈ আছিলোঁ। দেউতাই মোক ক'লে, আহা, এই মানুহজনৰ কথা শুনা। তেওঁ যথেষ্ট আকৰ্ষণীয় আছিল আৰু সেইবাবেই মই তেওঁৰ কথা শুনিলোঁ। আৰু মোৰ দেউতাই মোক ক'লে, তুমি তেওঁ কি কোৱা শুনিলা? মই তেওঁক ক'লো, বাৰু অৱশেষত মই মোৰ দেউতাৰ লগত সকলো শ্বেয়াৰ কৰিবলৈ ভাল পাইছিলোঁ। মই সকলো কাহিনী মুখস্থ কৰিব পাৰিছিলোঁ। আৰু মোৰ দেউতাই কৈছিল, তুমি মনত ৰখাত যথেষ্ট ভাল হৈছা। কিন্তু তেওঁৰ হৃদয় শুনিছানে? মই ভাবিছিলোঁ, কি তেনেকুৱা হয় নেকি? কিন্তু দেউতাই বুজাব খুজিছিল, বৃদ্ধগৰাকীৰ বাক্য শুনাৰ লগতে তেওঁৰ বুকুখনত কি আৱেগ সোমাই আছে তাৰ বিষয়ে শুনিবলৈ চেষ্টা কৰা। গতিকে পিছৰবাৰ আমাৰ পুৰণি ওচৰ চুবুৰীয়াৰ কাহিনী শুনিছিলোঁ। মই শব্দবোৰৰ মাজত শুনিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ দেউতাই ক'লে, মই জানো তুমি তেওঁৰ কাহিনী জানা, কিন্তু তেওঁৰ হৃদয় শুনিছানে? আৰু মই ক'লো, হয়। তেওঁ বৰ অকলশৰীয়া আৰু আহি বাৰে বাৰে আপোনাৰ লগত তেওঁৰ স্মৃতিবোৰ শ্বেয়াৰ কৰে, কাৰণ তেওঁ আপোনাক তেওঁৰ স্মৃতিত তেওঁৰ সংগ হোৱাটো বিচাৰে। এইটো কেৱল মোৰ পৰা ওলাই আহিছিল। আন ভাষাত ক'বলৈ গ'লে, মোৰ হৃদয়খনে তেওঁৰ হৃদয়খন প্ৰতিধ্বনিত কৰিছিল। সেইদিনা মই গম পালোঁ যে আমি হৃদয়ৰ স্তৰত শুনিব পাৰোঁ, যদিহে আমি সঁচাকৈয়ে তেওঁলোকৰ মুখৰ পৰা ওলোৱা শব্দবোৰৰ প্ৰতি মনোযোগ দিওঁ। কেতিয়াবা নুশুনাটোৱেই সহজ হয়। শুনিবলৈ কষ্ট আৰু ধৈৰ্যৰ প্ৰয়োজন। কেতিয়াবা আমি ভয় কৰোঁ যে শুনিলে আমি হয়তো নিজকে চম্ভালিবলৈ সক্ষম নহ'ম। আমি পৰিস্থিতি সলনি কৰিবলৈ অক্ষম হোৱা কথাবোৰ শুনিলে বা যেতিয়া আমাৰ হাতত উত্তৰ বা সমাধান নাথাকে, তেতিয়া শুনিবলৈ কঠিন হ'ব পাৰে। প্ৰথমে বাইবেলৰ পদবোৰ চাওঁ। আহক, য'ত ঈশ্বৰে আমি তেওঁৰ কথা কেনেকৈ শুনিবলৈ বিচাৰে সেই বিষয়ে আমাক কয়। দ্বিতীয় বিৱৰণ ৬ অধ্যায় ৪ পদৰ পৰা ৯ পদত এই প্ৰাচীন প্ৰাৰ্থনাৰ প্ৰথম শব্দটোৱে অংশটোৰ বাকী পদবোৰৰ বাবে সুৰ নিৰ্ধাৰণ কৰে, লগতে ঈশ্বৰৰ কথা শুনা অৰ্থ কি সেই বিষয়েও পোহৰ পেলায়। হে ইছৰাইল, শুনা, আমাৰ ঈশ্বৰ জিহুৱা একমাত্ৰ জিহুৱা, আৰু তুমি তোমাৰ সকলো মন, সকলো প্ৰাণ আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ জিহুৱাক প্ৰেম কৰা। আৰু আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে। আৰু তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা। আৰু তুমি ঘৰত বহোতে বা বাটত যাওঁতে আৰু শুওঁতে বা উঠোতে সেইবোৰৰ বিষয়ে কথা বতৰা হ'বা। আৰু তোমাৰ হাতত চিন ৰূপে সেইবোৰ বান্ধিবা। আৰু সেইবোৰ তোমাৰ দুই চকুৰ মাজত ভূষণ স্বৰূপ হ'ব লাগে। আৰু তোমাৰ ঘৰৰ দুৱাৰৰ খুঁটাত আৰু তোমাৰ বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিবা। মুচিয়ে বিদ্ৰোহী ইছৰাইলীসকলৰ দৃষ্টি আকৰ্ষণ কৰে, শুনা শব্দৰ পৰা আৰম্ভ কৰি। এই শব্দটোৰ অৰ্থ হৈছে শুনা, কিন্তু এই আজ্ঞা পালন শব্দটোৰ লগত জড়িত, যিটো ওপৰৰ পদটোত দেখা গৈছে।
ঈশ্বৰৰ কথা শুনা মানে কেৱল কাণ পতা নহয়, হৃদয়ক নিয়োজিত কৰা। ডাঙৰ হোৱাৰ সময়ত মই প্ৰায়ে কল্পনা কৰিছিলোঁ যে ঈশ্বৰ মোৰ আৰু মোৰ জীৱনৰ পৰা দূৰৈত আগ্ৰহীন আৰু বিচ্ছিন্ন। আমাৰ বহুতেই একে অনুভৱ কৰিছিল বুলি মই নিশ্চিত। অৱশেষত যেতিয়া মই খ্ৰীষ্টক চিনি পালোঁ আৰু নিজৰ বাবে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মই বুজিলোঁ যে তেওঁ আমাৰ জীৱনৰ সৈতে কিমান অন্তৰংগভাৱে জড়িত। গীতমালা 139 নম্বৰ 1-4 পদত কৈছে যে ঈশ্বৰে জানে যে আমি কেতিয়া বহিম, কেতিয়া উঠিম আৰু তেওঁ আমাৰ সকলো পথৰ সৈতে পৰিচিত। গীতমালা 10 পদত কৈছে, হে জিহুৱা, তুমি নম্ৰবিলাকৰ যাচনা শুনিলা। আৰু গীতমালা 94 নম্বৰ 9 পদত কৈছে, যিজনে কাণ স্থাপন কৰিলে তেওঁ জানো নুশুনিব, যিজনে চকু নিৰ্মাণ কৰিলে তেওঁ জানো নেদেখিব। মিশা 7 পদত এটা সুন্দৰ পদ আছে, য'ত কোৱা হৈছে, কিন্তু মই হ'লে জিহুৱাৰ অপেক্ষা কৰিম, মই ত্ৰাণকৰ্তাৰ ঈশ্বৰলৈ বাট চাম, মোৰ ঈশ্বৰে মোলৈ কাণ দিব। যেতিয়া আমি আমাৰ অন্তৰত বিশ্বাস কৰোঁ যে ঈশ্বৰে শুনে আৰু কেৱল আমাৰ কথা শুনে, তেতিয়া জীৱন ভাললৈ সলনি হয়। মিশাৰ দৰে আমি ঈশ্বৰক কামত থকা দেখিবলৈ আশাৰে লক্ষ্য কৰোঁ। বিশ্বাস কৰোঁ যে তেওঁ আমাৰ প্ৰাৰ্থনা শুনে আৰু তেওঁৰ পথত আৰু তেওঁৰ সময়ত সঁহাৰি দিব। আমাৰ জীৱনত আৰু আমি ভাল পোৱা সকলৰ জীৱনত ঈশ্বৰক কাম কৰা দেখিবলৈও ৰোমাঞ্চকৰ। বাইবেলত মোৰ এটা প্ৰিয় কাহিনী 1 ৰজাৱলী 18 অধ্যায়ত পোৱা যায়, য'ত এলিয়াই বালৰ 450 জন ভাৱবাদী আৰু আছেৰাৰ 400 ভাৱবাদীক ইছৰাইলৰ লোকসকলক ঈশ্বৰৰ শক্তি প্ৰদৰ্শন কৰিবলৈ কাৰ্মেল পৰ্বতলৈ মাতি নিছিল। তেওঁলোকে সকলোৱে একমত যে যি দেৱতাই জুইৰ দ্বাৰা উত্তৰ দিয়ে তেওঁৱেই প্ৰকৃত ঈশ্বৰ। এলিয়াই ভাৱবাদীসকলক তেওঁলোকৰ উপাস্য দেৱতাক মাতিবলৈ কয়। ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে চিঞৰিছিল, বেদীৰ চাৰিওফালে এটা বা দুটা পাক নাচিছিল আৰু শেষত তেজ ওলোৱালৈকে তৰোৱাল আৰু বৰশীৰে নিজকে কাটিছিল। কোনেও শুনা নাছিল। বেদীটো ঠাণ্ডা হৈ থাকিল। তাৰ পাছত এলিয়াই আগবাঢ়ি আহিল আৰু তেওঁলোকৰ অসাৰ প্ৰচেষ্টাৰ বাবে যজ্ঞবেদী ধ্বংস কৰাৰ পিছত সেই বেদী পুনৰ নিৰ্মাণ কৰিলে। কাঠ 4টা পানীৰে ডুবাই দিলে আৰু নৈবেদ্যৰ ওপৰত ঢালি দিলে 3বাৰ। আনকি বেদীৰ চাৰিওফালে খান্দি থোৱা খাদটো ভৰি পৰিছিল। পিছফালে তিতি যোৱা বেদীৰ সৈতে এলিয়াই সকলো ভাৱবাদীৰ সন্মুখত আগবাঢ়ি আহিল, অপেক্ষা কৰি থাকিল। ঈশ্বৰে শুনিলে। 1 ৰজাৱলী 18 অধ্যায় 38 পদ আৰু জুই পঠালে। এতিয়া খন্তেক সময়ৰ বাবে থমকি ৰ'ব। কল্পনা কৰকচোন, ঈশ্বৰৰ শক্তিৰ এই কীৰ্তিচিহ্ন স্বৰূপ সাক্ষ্য কেনেকৈ বেলেগ হ'লহেঁতেন, যদিহে এলিয়াই তেওঁৰ প্ৰাৰ্থনা শুনিবলৈ ঈশ্বৰৰ ইচ্ছাক সন্দেহ কৰিলেহেঁতেন। আমি বিশ্বাস কৰা উচিত যে ঈশ্বৰে আমাৰ লগতে আনৰ বাবেও শুনি থাকে। যেতিয়া আমি বিশ্বাস নকৰোঁ যে তেওঁ শুনে, বিশেষকৈ যেতিয়া তেওঁলোকক আশা কৰা ধৰণে উত্তৰ দিয়া নহয়, তেতিয়া আমি নিজকে বিপথে পৰিচালিত কৰিব পৰা আন মাত শুনিবলৈ মুকলি কৰি দিওঁ আৰু আমি সম্ভৱতঃ ঈশ্বৰৰ প্ৰেম আৰু শক্তি প্ৰদৰ্শন কৰাৰ সুযোগ হেৰুৱাওঁ। যীশু আছিল এজন ব্যতিক্ৰমী শ্ৰোতা। যীশু আনৰ ওচৰত সম্পূৰ্ণৰূপে উপস্থিত আছিল। তেওঁ বহুত ভাল প্ৰশ্ন সুধিছিল। পৃষ্ঠৰ তলত কি আছে শুনিবলৈ তেওঁ কাণ পাতিছিল। যদি আমি তেওঁৰ অনুগামীসকল তেওঁৰ দৰে হলোহেঁতেন, তেন্তে কি হ'লহেঁতেন? যদি আমি ব্যতিক্ৰমী শ্ৰোতা হিচাপে পৰিচিত হলোহেঁতেন, তেন্তে কি হ'লহেঁতেন? জ্ঞানী ৰজা চলোমনে শুনা সম্পৰ্কে 22টা প্ৰবাদ ৰচনা কৰিছিল, য'ত এইটো আছিল যেন তুমি প্ৰজ্ঞালৈ কাণ দিব পাৰা আৰু সুবুদ্ধিলৈ মনোযোগ কৰিব পাৰা। হিতুপদেশ 2 অধ্যায় 2 পদ। জাকোবে লিখিছিল, প্ৰত্যেক মানুহে শুনিবলৈ খৰ, ক'বলৈ ধীৰ আৰু ক্ৰোধলৈও ধীৰ হওক। জাকোব 1 অধ্যায় 19 পদ। গতিকে আমি কেনেকৈ ভাল শ্ৰোতা হ'ম? বাৰু, প্ৰথমে আমি এই কথা জনাটো প্ৰয়োজন, যেতিয়া আমি আন কাৰোবাক আপোনাৰ সম্পূৰ্ণ মনোযোগ দিওঁ, আমি এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰোঁ, য'ত কোৱা হয়, আপুনি মোৰ বাবে গুৰুত্বপূৰ্ণ। গতিকে প্ৰায়ে অভিভাৱক হিচাপে আমি ভাবোঁ আমি সৰ্বোত্তম জানো, কিন্তু আমি প্ৰায়ে আমাৰ ল'ৰা-ছোৱালীৰ কথা শুনাৰ গুৰুত্বক তুচ্ছ জ্ঞান কৰোঁ। অভিভাৱক হিচাপে আমাৰ দায়িত্ব হৈছে
নিজে কেতিয়াবা মৌনতা অৱলম্বন কৰি আমাৰ সন্তানে কি কৈছে আৰু কেনেকৈ কৈছে তাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়া। কেৱল শব্দবোৰ বুজিবলৈ নহয়, আৱেগ আৰু উদ্দেশ্যও বুজিবলৈ শুনা। যেতিয়া আমি সেই সক্ৰিয়ভাৱে নুশুনো, তেতিয়া আমি এনে এটা সমাধানলৈ জঁপিয়াই পৰাৰ প্ৰৱণতা ৰাখোঁ, যিটো হ'বই লাগিব বুলি ক'ব নোৱাৰি। বা আমি এটা ভাল সমাধান আগবঢ়াইছোঁ, কিন্তু আমাৰ সন্তানে ইয়াৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰে, কাৰণ তেওঁলোকে নিজৰ বাবে সেই সমাধানত উপনীত হ'বলৈ নিজকে বুজি পোৱা আৰু শান্ত কৰাৰ প্ৰক্ৰিয়াটোৰ মাজেৰে পাৰ হোৱা নাই। যোহন ৮ অধ্যায়ত কুঁৱাৰ ওচৰত থকা মহিলাগৰাকীৰ সৈতে যীশুৰ বিষয়ে চিন্তা কৰকচোন। তেওঁ যীশুৰ আগত নিজৰ হৃদয়ৰ কথা ঢালি দিয়াৰ সময়ত তেওঁ নিজৰ চেলফোন নিউজ ফিড স্কেন কৰা নাছিল, নিজৰ পৰৱৰ্তী ধৰ্মধনীৰ কথা চিন্তা কৰা নাছিল, বা তেওঁৰ কান্ধৰ ওপৰেৰে চাইছিল যে তেওঁৰ শিষ্যসকলে দুপৰীয়াৰ আহাৰ আনিছে নেকি। তেওঁৰ সন্মুখত থিয় হৈ থকা ব্যক্তিজনৰ ওপৰত তেওঁ সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিছিল। তেওঁ সম্পূৰ্ণৰূপে উপস্থিত আছিল আৰু খৰখেদা বা অন্যমনস্ক নহয়। তেওঁৰ প্ৰতি তেওঁৰ মনোযোগ এই মহিলাগৰাকীয়ে আগতে অনুভৱ কৰা সকলোতকৈ আকৰ্ষণীয়ভাৱে পৃথক আছিল। অৱহেলিত আৰু অশুনা হোৱাৰ অভ্যাস আছিল তেওঁৰ। তেওঁ বিচৰা মনোযোগ আন কোনেও তেওঁক দিয়া নাছিল। যীশুৱে যেন তেওঁক মূল্যৱান উপহাৰ দি আছে, সেইদৰে তেওঁ শুনিছিল। যেতিয়া মানুহে তেওঁলোকক শুনা অনুভৱ কৰে, তেতিয়া তেওঁলোকে মূল্যৱান অনুভৱ কৰে। গতিকে আহকচোন আমাৰ মোবাইল ফোনটো আঁতৰাই ৰাখিবলৈ চেষ্টা কৰোঁ, মানুহৰ চকুলৈ চাওঁ, তেওঁলোকক আমাৰ সম্পূৰ্ণ মনোযোগ দিওঁ আৰু তেওঁলোকৰ কাহিনী শ্বেয়াৰ কৰিবলৈ উৎসাহিত কৰোঁ। ভালকৈ শুনিলে আনৰ শ্ৰেষ্ঠ গীতটো ওলাই আহে। গৱেষণাৰ পৰা দেখা গৈছে যে ফলপ্ৰসূ নেতাসকলে তেওঁলোকৰ দলৰ সদস্যসকলৰ সৃষ্টিশীলতা, অন্তৰ্দৃষ্টি আৰু অংশগ্ৰহণ কেনেকৈ উলিয়াই আনিব জানে। তেওঁলোকে এনে পৰিৱেশ সৃষ্টি কৰিব জানে য'ত মানুহে নিজৰ চিন্তা আৰু ধাৰণা অৱদান আগবঢ়াবলৈ শক্তিশালী অনুভৱ কৰে। তেওঁলোকে তেনেকুৱা কেনেকৈ কৰে? তেওঁলোকে শুনি শুনি তাক কৰিব পাৰে। যীশুৰ দৰে ফলপ্ৰসূ দলৰ নেতাসকলেও সঁহাৰিৰ আমন্ত্ৰণ জনোৱা মহান প্ৰশ্ন কৰে। ডাঙৰ ডাঙৰ প্ৰশ্নবোৰে সংযোগ আৰু সহযোগিতা গঢ়ি তোলে। নেতা হিচাপে আমাৰ বেছিভাগেই আইডিয়া দি থকা মানুহ। আমি এটা সুযোগ বা প্ৰয়োজন দেখিবলৈ পাওঁ আৰু কৌশল আৰু সমাধান উলিওৱাৰ দক্ষতা আছে। ইমানবোৰ মতামত, চিন্তা, ধাৰণা আৰু সত্যৰ আমাৰ পৃথিৱীখনত সংঘাত অনিবাৰ্য। কিন্তু যিসকল লোকে ভালদৰে শুনিব, বুজি পোৱাৰ লক্ষ্যত মনোনিৱেশ কৰে, তেওঁলোকৰ সংঘাত কম হ'ব। তেওঁলোকে শুনি থাকে আৰু মোক আৰু কোৱা আদি কথা কয়। সহানুভূতিৰ দৰে একোৱেই নাই যিয়ে খঙক শান্ত কৰে। সহানুভূতিয়ে আন এজনৰ হৃদয়লৈ এখন দলং গঢ়ি তোলে। তাত সেই ব্যক্তিজনক কোৱা হৈছে, তোমাৰ অনুভৱবোৰ মোৰ বাবে যুক্তিযুক্ত। ইয়াৰ অৰ্থ এইটো নহয় যে আমি একমত। ইয়াৰ অৰ্থ কেৱল আমি বুজি পাওঁ। আমি এবাৰ বুজি পালে আৰু আনজনে বুজি পোৱা যেন অনুভৱ কৰিলে আমি একেলগে কাম কৰি সমস্যাটো সমাধান কৰিব পাৰিম। আমাৰ পতি, আমাৰ ওচৰ চুবুৰীয়া, আমাৰ উপাসনাৰ সদস্যা বা আমাৰ সহকৰ্মীৰ সৈতে বেছিভাগ সম্পৰ্কতে ব্যৱহাৰ কৰিবলৈ এইটো এটা ডাঙৰ নীতি। আমাৰ প্ৰত্যেকৰে লক্ষ্য হৈছে যীশুৰ দৰে হোৱা। যীশু এজন মহান শ্ৰোতা আছিল। আনকি ভিৰ আৰু গুৰুত্বপূৰ্ণ জৰুৰী অৱস্থাৰ দ্বাৰা আগুৰি থকাৰ সময়তো যীশুৱে প্ৰতিজন ব্যক্তিৰ সৈতে সম্পূৰ্ণৰূপে উপস্থিত থাকিবলৈ সময় উলিয়াইছিল। তেওঁ ডাঙৰ ডাঙৰ প্ৰশ্ন কৰিছিল আৰু মানুহক মূল্যৱান অনুভৱ কৰাইছিল। যীশুৱে আমাক দেখুৱাইছিল যে সেৱক নেতৃত্বৰ বিষয়ে হৈছে সেৱা কৰি নেতৃত্ব দিয়া। প্ৰতিদিনে গোটেই দিনটো আমি কৰিবলগীয়া কাম, চলিবলগীয়া মানুহ আৰু থাকিবলগীয়া ঠাইৰ দ্বাৰা আপ্লুত হৈ থাকোঁ। কাৰোবাৰ কথা শুনিবলৈ সময় আঁতৰাই ৰখাটো খুব কমেইহে কেৱল ঘটে। আমাৰ কাণ আৰু হৃদয় প্ৰস্তুত কৰাৰ কিছুমান নিৰ্দিষ্ট উপায় আগবঢ়োৱা হ'ল এজন ভাল শ্ৰোতা হ'বলৈ। আমাৰ দিনটো আৰম্ভ হোৱাৰ আগতে আহক আমি পবিত্ৰ আত্মাক অনুৰোধ কৰোঁ যে তেওঁ আমাক শুনিবলৈ সুযোগৰ বাবে সজাগ কৰি ৰাখক। যদি আমি এজন ভাল শ্ৰোতা হ'বলৈ সংগ্ৰাম কৰি আছোঁ, তেন্তে তেওঁৰ সহায় বিচাৰক। বাধাক ঐশ্বৰিক নিযুক্তি হিচাপে চাওঁ। আহক আৰু সৃষ্টিশীল হওঁ। অশ্লীল ভিডিঅ', ৰিলছ, অনৈতিক পডকাষ্ট শুনাৰ পৰিৱৰ্তে বন্ধু বান্ধৱীক ফোন কৰক
বা কথা কোৱাৰ প্ৰয়োজন হোৱা কাৰোবাৰ ওচৰলৈ হাত আগবঢ়াওক, শুনক আৰু প্ৰাৰ্থনা কৰক। জাকুব 1:19 পদক অনুশীলন কৰক। শুনিবলৈ সোনকালে, কথা ক'বলৈ লেহেমীয়া হওক আৰু খং কৰিবলৈ লেহেমীয়া হওক। ই সহজ নহয়, কিন্তু পবিত্ৰ আত্মাৰ নিয়ন্ত্ৰণত ই সম্ভৱ। যেতিয়া আমি ঈশ্বৰৰ কথা শুনিবলৈ বাছি লওঁ আৰু বিশ্বাস কৰোঁ যে তেওঁ আমাৰ কথা শুনিছে, তেতিয়া আমাৰ জীৱনত শুনিবলৈ সুযোগৰ শস্য গঢ় লৈ উঠে। যেতিয়া আমি কোনো দায়িত্বশীল ভূমিকাত থাকোঁ, যেনে তত্ত্বাৱধায়ক, অভিভাৱক, প্ৰশিক্ষক বা গুৰু, আমি প্ৰায়ে ভাবোঁ যে মানুহে আমাৰ লগত কথা পাতিলে আমাৰ পৰামৰ্শ দিয়াৰ অধিকাৰ আছে। কিন্তু যদি আমি কোনো পতি, পত্নী, সমনীয়া, সংগী, সহবিশ্বাসী, সহকৰ্মী বা বন্ধুৰ কথা শুনি আছোঁ, আমি তেওঁলোকক প্ৰকৃততে কি বিচাৰে সেয়া বিচাৰি উলিয়াব লাগিব। হয়তো তেওঁলোকে মাত্ৰ শ্বেয়াৰ কৰিব বিচাৰিছে বা নিজৰ আৱেগ মুকলি কৰিব বিচাৰিছে। হয়তো তেওঁলোকক মাত্ৰ সান্তনাৰ প্ৰয়োজন আৰু পৰামৰ্শৰ নহয়। সিদিনা ৰাতি মই মোৰ স্বামীক কিছুদিনৰ পৰা পঢ়ি থকা কিতাপ এখন দিছিলোঁ। এইখন সম্পৰ্কৰ ওপৰত লিখা এখন সুন্দৰ কিতাপ আছিল আৰু মই ইমানেই নিশ্চিত আছিলোঁ যে তেওঁ ইয়াক উপভোগ কৰিব। অৱশ্যে দীঘলীয়া দিনটো কামত থকাৰ পিছত তেওঁ মোক কৈছিল যে তেওঁৰ পঢ়াৰ শক্তি আৰু নাই আৰু মোৰ মনটো বেয়া হৈ পৰিছিল। তেওঁৰ সঁহাৰিয়ে মোক বিৰক্ত কৰি তুলিছিল। কিন্তু কিয়? তেওঁ কিতাপখন পঢ়াটো মই কিয় ইমান গুৰুত্ব দিলোঁ? দিনটোৰ কামবোৰ কৰি গ'লো যদিও মোৰটো আঘাত, হতাশ আৰু অপ্ৰিয় হোৱাৰ অনুভৱেৰে ভৰি থাকিল। যেতিয়া মই অৱশেষত বহি জিৰণি ল'বলৈ সময় পালোঁ আৰু মোৰ কিতাপখন পঢ়ি থাকিলোঁ, তেতিয়া মই অতি সোনকালেই বুজিলোঁ যে মই হতাশ হৈ পৰিছোঁ, কাৰণ মই মোৰ বাবে অৰ্থপূৰ্ণ কিবা এটা শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ, কিন্তু আশা কৰা ধৰণে গ্ৰহণ নকৰাৰ বাবে শুনা যেন অনুভৱ কৰা নাছিলোঁ। আৰু তেতিয়াই মনত পৰিল কিতাপখনে কি কথা কৈছে। উত্তৰ দিয়াৰ সুযোগৰ বাবে অপেক্ষা কৰি আন এজনক কথা ক'বলৈ দিয়াতকৈ শুনাটো বহুত বেছি। শুনা মানে আনৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়া আৰু তেওঁলোকক ভাল পোৱা আৰু শুনা অনুভৱ কৰা। বুজিছে, মই মোৰ অনুভৱ আৰু মোৰ আশাৰ কথা ভাবিবলৈ বৰ ব্যস্ত আছিলোঁ যে মই মোৰ স্বামীৰ কথা সঁচাকৈয়ে শুনিবলৈ পাহৰিলোঁ। তেওঁ কেতিয়াও কিতাপখন পঢ়িব নিবিচাৰে বা আগ্ৰহী নহয় বুলি কোৱাটো নাছিল। তাৰ অৰ্থ এইটো নাছিল যে তেওঁ মোক ভাল নাপায়। তেওঁ মাত্ৰ ক'ব বিচাৰিছিল যে সেই সময়ত তেওঁ শাৰীৰিক আৰু আৱেগিকভাৱে ভাগৰুৱা হৈ পৰিছিল আৰু মই বিচৰা ধৰণে কিতাপখন পঢ়ি উপভোগ কৰি সময় কটাব নোৱাৰিব। আৰু হঠাতে মোৰ সকলো হতাশা নোহোৱা হৈ গ'ল। সেইদিনা মই এটা গুৰুত্বপূৰ্ণ শিক্ষা শিকিলোঁ। কোনোবাই কথা কওঁতে ভালদৰে শুনি আমি তেওঁলোকক কৈছোঁ যে তেওঁলোকে কোৱা কথাবোৰৰ প্ৰতি আমি গুৰুত্ব দিওঁ। অৱশ্যে এজন ফলপ্ৰসূ শ্ৰোতা হোৱাৰ চাবিকাঠি হ'ল ঈশ্বৰৰ কথা শুনাৰ অভ্যাস গঢ়ি তোলা। আমি এই কামটো তেওঁৰ বাক্য অধ্যয়ন কৰি, প্ৰাৰ্থনা কৰি আৰু তাৰ পিছত পবিত্ৰ আত্মাই আমাৰ চিন্তাক নিৰ্দেশিত কৰিব দিবলৈ থমকি ৰৈ আৰু আমাৰ জীৱনত মৌনতাৰ বাবে সময় উলিয়াই, যাতে আমাৰ কাণ আৰু মন বিক্ষিপ্ততাৰে ভৰি নাথাকে। আমি এনে এজন ঈশ্বৰৰ সেৱা কৰোঁ যিয়ে দেখে, শুনে, কয় আৰু কাম কৰে। আনৰ কথা শুনাটোৱেই হৈছে ঈশ্বৰ কোন সেইটো প্ৰতিফলিত কৰাৰ এক উপায়। আমি সকলোৱে শুনাব বিচাৰোঁ আৰু ভালদৰে শুনিলে ঈশ্বৰক সন্মান কৰা, যোগাযোগ কৰা, পৰিয়াল, মণ্ডলী আৰু সম্প্ৰদায়লৈ লৈ যায়। নতুন সহস্ৰাব্দে আমাৰ মতামত প্ৰকাশ কৰিবলৈ আৰু যিকোনো বিৰোধিতাক হত্যা কৰিবলৈ অনলাইনত নিৰন্তৰ সুযোগ প্ৰদান কৰে। কিন্তু যেতিয়া আমাৰ বিশ্বাস আৰু মতামতক প্ৰত্যাহ্বান জনোৱা হয়, তেতিয়া কি হয়? আমি প্ৰতিৰক্ষাৰ বাবে প্ৰস্তুতি চলাওঁ। আমি মৌখিক প্ৰতিশোধৰ বাবে প্ৰস্তুতি চলাওঁ। আৰু যেতিয়া আমি এই কাম কৰোঁ, তেতিয়া আমি শেষত খ্ৰীষ্টৰ ইজনে সিজনক প্ৰেম কৰাৰ আজ্ঞাক অৱজ্ঞা কৰোঁ। দৰ্শক হিচাপে আৰু খ্ৰীষ্টত বিশ্বাসী হিচাপে আমাক আমাৰ চৌপাশৰ লোকসকলক প্ৰভাৱিত কৰিব পৰাৰ অৱস্থাত ৰখা হৈছে। আমাৰ প্ৰাৰ্থনা হৈছে যে আমি কেতিয়া শুনিব লাগে আৰু কেতিয়া মাত মাতিব লাগে সেই বিষয়ে জানিবলৈ ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিম। ঈশ্বৰে যেন আমাক সকলোকে ভাল শ্ৰোতা হোৱাৰ আশীৰ্বাদ দান কৰে। অহা সপ্তাহত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আপোনালোকৰ পৰা আমি বিদায় মাগিলোঁ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। নমস্কাৰ। তোমাৰ কৰুণা মাগিছো।
মাগিছো পিতা তুমি মোক কাবতি লোৱা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰোণা মাগিছো পিতা তুমি মোক কাবতি লোৱা বাটত ইমান নিৰাশা মাথো দুখেৰে ভৰা প্ৰতিক্ষণে মই ইমান অসহায় যেন অকলশৰীয়া আশাৰ প্ৰদীপ হে মোৰ জিহুৱা মোলৈ সৃষ্টি কৰা আশাৰ প্ৰদীপ হে মোৰ জিহুৱা মোলৈ সৃষ্টি কৰা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰোণা মাগিছো পিতা তুমি মোক কাবতি লোৱা মোৰে জীৱন আজি সপিলো যিছু তোমাৰে কাষ প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত চলিম তোমাৰে পথ মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰোণা মাগিছো পিতা তুমি মোক কাবতি লোৱা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰোণা মাগিছো পিতা তুমি মোক কাবতি লোৱা তুমি মোক জিৰণি দিয়া তুমি মোক কাবতি আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল দিয়ক আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ 0444908151